গুড ইভিনিং আৰু মোৰ নেক্সট এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এইফালে ওলাইছোঁ ঘৰলৈ বুলি। তাকে আজি ঘৰলৈ যাওঁ, বহু দিনৰ পিছত থাকিবলৈ যাওঁ। এপ্ৰিলতে থাকিব গৈছিলোঁ, মাজতে দুদিন গৈছিলোঁ বাৰু, কিন্তু থাকিবলৈ যোৱা নাছিলোঁ। তাকে বহুত কিবা কলা কলা দেখিছে, একো দেখি নাই পোৱা ৰ'দৰ পৰা। তাৰপিছত দেখিলে নহয়, হ'ব দেখিলে। ঘৰলৈ যাওঁ আজি, দুদিনমান মই থকাকৈ যাম। অনু বাৰু পৰহিলৈ ৰাতিপুৱা গুচি আহিব, কিবা কাম এটা আছে, কিবা ভিডিঅ' কাম আছে। তাকে মই যাওঁ, দুদিনমান থাকিম। আৰু আমি আহি পালোহি ভালে কুশলে শ্বিলঙৰ পৰা, আৰু ভালে কুশলে পাম, সেইকাৰণে আপোনালোকে দেখিব পাৰিছে। ভিডিঅ' এটা আপলোড কৰিছোঁ বাৰু আজি, তাকে ভিডিঅ'সমূহ দি থাকিম। আৰু তাত নেটৱৰ্কৰ বহুত ইছ্যু, সেইটো কাৰণে তাত নেটৱৰ্ক মানে প্ৰায় জেগাতে নাপায়। আমাৰ জিঅ' যে ইয়াৰ পৰা গৈছোঁ, সেইটো কাৰণে ইমানকৈ যে নেটৱৰ্ক নাপায়। আমাৰ প্ৰব্লেম হৈছিলে বহুত তাত মানে ভিডিঅ' দিবলৈ, সেইকাৰণে আজি আহি দুটা দিলোঁ। আজি 3 নম্বৰটো এটা দিছোঁ, আৰু এটা দিব আছে গুৱাহাটীৰটো, সেইটো পাৰিলে দিম। আৰু সেয়াই আৰু আপোনালোকক ভিতৰত জনাই দিলোঁ। ঠিক আছে, তেনেহ'লে গৈ লওঁ, তাত গৈ লগ পাইছোঁ আপোনালোকক। আৰু আপোনালোকে এইটো বেয়া পায় নাই, ট্ৰেইনখন অহা টাইমত যে ইমান দেৰি লাগে। আমি ওলাই যাবলৈ এতিয়ালৈকে পৰা নাই, অকণমান দেৰি হৈছে বাৰু আমি ৰখি থকা। এইফালে পূৰা ভিৰ হৈ আছিলে, এতিয়া গ'ল চব, পূৰা আজৰি। এতিয়া আমি যাম। মানে মোৰ এইটো বহুত টান লাগে, ইমান দেৰি ৰখি থাকিব লাগে ট্ৰেইনখন যোৱালে। হাই ডাৰ্লিং। হাই হেল্ল', বাকৱাচ লাগে এইডোখৰে আৰু সঁচাকৈ ৰে, তাতে এইডোখৰ সেই ইটা দি দিলে, এইফালে উঠাবও দিগদাৰ। আৰু এতিয়া আমি ঘৰলৈ যাবলৈ বুলি ধুনীয়াকৈ তেল চেল ভৰাই ল'লোঁ। যিহেতু বহুত দিনেই হ'ল গাড়ীখন চলোৱা নাই, আৰু আজি ঘৰলৈ যাম, তেল ভৰাই ল'লোঁ সেইটো কাৰণে। আৰু তেনেহ'লে গৈ থাকোঁ এতিয়া ধুনীয়াকৈ, আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। আৰু আহোঁতে বোলে ভোক লাগিলে, অফিচৰ পৰা আহিছিলে যে, সেইটো কাৰণে মই কিবা এটা খাই লওঁ বুলি ক'লে। তো ঠিক আছে, ফ্ৰাইড ৰাইচ খাই লওঁ বুলি ক'লোঁ, আৰু মোকো অকণমান খুৱাই দিলে। আৰু তেওঁ ফ্ৰাইড ৰাইচ খাই থাকোঁতে মোৰ মন গ'ল নহয় এগ ৰোল খাবলৈ, ময়ো খাই দিলোঁ ধুনীয়াকৈ। ঠিক আছে, চাই। হেল্ল', গুড মৰ্ণিং। আৰু আজি কণ্টিনিউ কৰিছোঁ ভিডিঅ'টো। কালি তেনেকৈয়ে থাকিলে, ঘৰ আহি পাই গ'লোহি। আৰু এতিয়া যাবলৈ ওলাইছোঁ খোৱাঙলৈ, মোৰ চাৰ্টিফিকেট আনিবলৈ যাওঁ আজি। তাকে আমাৰ ভণ্টি, আমাৰ পটেশ্বৰী ওলাইছে লগত, তাকে গৈ আহোঁগৈ। আৰু তাই কিবাকিবি বস্তু ল'বলৈ আছে বোলে। ঠিক আছে, দেখাই থাকিম সকলো। আৰু আমি খোৱাং গৈ পাই গ'লোগৈ। ভণ্টিৰ কিছুমান বস্তু ল'বলৈ আছিলে, সেইটো কাৰণে বস্তু লৈ ল'লে তাই। আমি মানে আগতে কলেজত পঢ়ি থাকোঁতে এইখনতে বজাৰ কৰোঁ, সেইকাৰণে তাতে সোমোৱাই দিলোঁ তাই। আৰু যিহেতু ইমান গৰম, সেইটো কাৰণে ভাবিলোঁ আমি এইকেইটাই আইচক্ৰীমে খাই লওঁ। তো 3টা আইচক্ৰীম খাই ল'লোঁ ৰখি পেলাই। তো চাই থাকক ভিডিঅ'টো। হেল্ল', আৰু আহি পাই গ'লোহি ঘৰ। এতিয়া ধুনীয়াকৈ পূৰা উলিয়াই মেলি ল'লোঁ, চকু ওপৰত লাগি গৈছেগৈ। আৰু এতিয়া আহি পালোঁহি ঘৰ পূৰা ধুনীয়াকৈ। কিন্তু চাৰ্টিফিকেটখন নাপালোঁ বাৰু, চাৰ্টিফিকেটখন মোৰ কেইজনীমানৰ অহা নাই বোলে, সেইটো কাৰণে নাপালোঁ। আৰু দুদিনমানৰ পিছত আহিব, তেতিয়া দাদাক লৈ ল'ব কম চাগে। আকৌনো ক'ত আহি থাকিব পাৰিম মই ইমানকৈ। সেয়াই আৰু দি থৈ আহিছোঁ, কিবা ডকুমেণ্টছ এটা লাগে বুলি ক'লে, সেইটো দি থৈ আহিছোঁ। তাৰপিছত দিব আৰু কেতিয়া আনিব, আৰু ইউনিভাৰ্চিটিৰ পৰা আহিব লাগিব, তাৰপিছতে ইয়াত পাম। আৰু যিমান দিন হয়, আৰু কিমান দিন হয় নাজানো বাৰু এতিয়া। তাৰপিছত এয়া গ'লোঁ মেলিলোঁ খোৱাঙত, ভণ্টি গৈছিলে যে, বজাৰ কেইটামান কৰিলে। তাৰপিছত আহি দিলোঁ আমি। এতিয়া ভাত চাত খোৱা নাই, ভাত খাবলৈ মামীহঁতৰ ঘৰলৈ মাতিছে। আজি 2 মাহমানেই হ'ল নেকি মামী ঘৰলৈ মাতি থকা, মানে কেতিয়া আহিবি তহঁতি, নহ'লে মৰাণৰ পৰা ভাত খাবলৈ আহ, এনেকৈ মানে মামীয়ে মাতি আছিলে। আৰু তালৈকে গৈ আহোঁগৈ। মা আহিছে, মাৰ লগতে যাম এতিয়া। মা, মই আৰু অনু যাম এনেকৈ। ঠিক আছে, গৈ লওঁ। পূৰা চাদৰ মেখেলা পিন্ধি ল'লোঁ, এতিয়া গৈ লওঁ।
আৰু আমি আহি মামীহঁতৰ ঘৰৰ পৰাই গ'লোহি, যিহেতু মোৰ মাৰ ঘৰ ওচৰতে হয়, বেছি দূৰত নহয়। মামীহঁতৰ ঘৰত ভাত চাত খাই উঠিলোঁ। তাৰপিছত এইজনী মোৰ লগৰ হয়, মানে মোৰ মামী ছোৱালী। তাই মোৰ লগতে পঢ়িছিলে আৰু তাই ছোৱালী এজনী হ'ল। টিকলুজনীকো চাই আহিলোঁ অকণমানকৈ। সিহঁতৰ ঘৰলৈ গৈছিলোঁ, আপোনালোকে ভিডিঅ'টো পাইছে। আৰু গাঁৱৰ সেউজীয়াখিনি দেখি ইমান ভাল লাগে নহয় জানো। আৰু মামীহঁতৰ ঘৰত বেছি টাইম নাথাকিলোঁ, আৰু এজন মামা ঘৰলৈ যাব আছিলে আমাৰ। এইফালে আমি আহি আছোঁ ধুনীয়াকৈ পথাৰৰ লিকে তো চাই থাকক ভিডিঅ'টো। ঐ মাক গৈ পিনে পানীত পৰিবগৈ দিয়া ভিডিঅ'ৰ নামত। দেখিছে আজি কি অৱস্থা হৈ গৈছে। ইমান ৰ'দত গান এটা আছে নহয়, পকা ধানৰ মাজে মাজে সৰু সৰু আলি, কিন্তু পকা ধানৰ মাজে মাজে নহয় এইটো। এইবিলাক খেতি হাল চাল বাই থৈছে, পূৰা টিপটপ ৰুব লাগে। আৰু আমাৰ ৰাতিপুৱাৰ পৰিৱেশ চাওকচোন, নেক্সট ডে হয়। আৰু অনু আজি যায়গৈ মোক থৈ পেলাই, আকৌ আহিব মোক নিবলৈ। অফিচ আছে যে, সেইটো কাৰণে আজি যায়গৈ। মানে আজি মানে দেওবাৰ হয়, আজি বিয়াৰ কিবা কাম এটা আছে, সেইকাৰণে এতিয়া 6টা বাজিছেহে ওলালে। সেইখন আমাৰ গাড়ী। ঠিক আছে তেনেহ'লে, বাই বাই। মৰ্ণিং হৈছে, বাই বাই ক'লোৱে ন। নিবলৈ আহিবা।